নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে ষ্টাডি চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। আজি অলপ আগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে ঘোষণা কৰিলে তেওঁ নিযুক্তি আৰু প্ৰতিবছৰে টেট পৰীক্ষা পতাৰ সম্পৰ্কে কি কথা কয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। টেটটো এটা যোগ্যতা নিৰূপক পৰীক্ষা, গতিকে যিসকল আগতে বিভিন্ন কণ্টেক্সুৱেলত কৰ্মৰত আছিলে তেওঁলোকৰ কাৰণে স্পেচিয়েল টেটটো হ'ল, কিন্তু পাছ পাৰ্চেণ্টেজটো খুবেই কম, 6% পাছ কৰিছে। এতিয়া তেওঁলোকে বহুতে কৈছে যে আকৌ এবাৰ পাতক, চৰকাৰত আকৌ এবাৰ টেট পাতত আপত্তি নাই। সময় সুযোগ হ'লে টেটটো এতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে নিয়মীয়াভাৱেই টেট পাতিবৰ কাৰণে যত্ন কৰিম। আৰু এইটো এতিয়া প্ৰতিযোগিতা, মানে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ'ব, কাৰণ পাছ কৰিলেই নহ'ব, ভাল নম্বৰ পাব লাগিব। ভাল নম্বৰ নহ'লেতো যিমানখিনি আমাৰ ভেকেঞ্চি ওলায় সেইখিনিৰ এগেইনষ্টে যিসকলৰ পাৰ্চেণ্টেজ ভাল তেওঁলোকেই চাকৰিটো পাব। আৰু ইয়াত এইবাৰ সম্পূৰ্ণ স্বচ্ছতাৰে হ'ব, কোনো অন্য ধৰণৰ কথা বতৰা একেবাৰে নচলিব। গতিকে সম্পূৰ্ণ যোগ্যতাৰ আধাৰত আমি চাকৰিসমূহ দিম। মানে বহুতে কৈ আছে যে আমাৰ তেতিয়ালৈ বয়স গুচি যাব চাকৰি, সেইটোৰ কাৰণেতো চৰকাৰ দায়ী নহয়। গতিকে তেনেকৈ বহুত চাকৰি আছে এতিয়া অন্যান্য, কেৱল শিক্ষকতাত মানুহবিলাকে কিয়। আৰু গোটেই নিবনুৱা সমস্যাটোৰ কাৰণে চৰকাৰে খুব ডাঙৰকৈ এখন আঁচনি ল'ব, যাতে আমাৰ অল ইণ্ডিয়া কম্পিটিশ্যনসমূহ যিবিলাক কম্পিটিটিভ যিবিলাক মানে চাকৰি হয়, তাতো আমাৰ ল'ৰা ছোৱালীয়ে তালৈও আগবাঢ়িব লাগে। কেৱল শিক্ষকতাটো কিয় মানে হেৰি কৰিছে, আৰু শিক্ষকতা কৰিবলৈ হ'লে আপুনি আপোনাৰ পাৰফৰ্মেঞ্চ খুব ভাল হ'ব লাগিব, অন্যথা নহ'ব। মানে এই বছৰ যিমান টাফ হ'ব, অহা বছৰ আৰু টাফ হ'ব। কিন্তু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক বা এই কেণ্ডিডেটসকলক আহ্বান জনাওঁ যে চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত চাকৰি ওলাইছে, ভাৰত চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত চাকৰি ওলাইছে, সকলোৰে কাৰণে নিজকে যোগ্য কৰক। কাৰণ